বিজনেছ এতিয়া পানীৰ হাঁহ নচৰা কিছা মানুহ তোমাৰ কোৱাচোন মোৰ এতিয়া কি ক'বা এই কিনাৰটো শইকীয়াদা যে শইকীয়াদা ঘৰলৈ গৈছিলোঁ নহয় শইকীয়াদা ঘৰত যাই খোৱা ল'ব লাগে গেট খোলা ল'লে যিটোহে দামত মোক যেনেকৈ খেতি আহিলে মই দৌৰা মোক ট্ৰেইনৰ লাইন খালী কৰিলোঁ বাহিৰত ছোৱালী আছে হে মোক দিয়া সঁচা কথাটো দিয়ে আৰু মই যি ব্লেক পেচে দৌৰাই আহিছিল মই যেনেকৈ দৌৰি তেনেকৈ ঘৰ গৈ পাইছোঁ পিছত তোমাৰ কোৱা মোৰনো আৰু কি ক'ম আমাৰ চুৰৰ মন জানাই হে পুলিচ আমাৰ গাঁৱৰ সেই ৰাষ্ট্ৰৰ মানুহ ঘৰ যে সেই বুঢ়াটো ঘৰ গৈছিলোঁ আৰু বুজিছা নিজৰ কামত এনেকে গৈ দেখো কলিগাঁও যদি সাক্ষাৎ দামোদৰ হৈ বহি আছে আমাৰোতো জানা মই বেটা কম নহয়তো দেখি আৰু ৰচিদাত খুলো এনেকুৱা অৱস্থাতে আহিল নহয় বুঢ়াটো লেমটো লৈ লেমটুক কৈ এনেকুৱা তাৰমানে মই এটা ময়ো এনেকে বেংকটো আৰু গুচাই লৈ দৌৰিয়ে আছো বন্ধু এইবিলাক কথা বাদ দিয়া পিছে বন্ধু এটা খবৰ শুনিছা কি নাই কি খবৰ বা আমাৰ তাত দুজন পুলিচ আহিছে ন তুমি গম পাওঁ নেপাওঁ মই কওঁ পুলিচৰ ইনফৰমেশ্যন আগতে এটা পুলিচৰ অৱস্থাটো কি চাবা পেটটো টেকেলি নিচিনা আনটো কি চাবা কেটেং মেটেং জেংখুই টাইপৰ এনেকুৱা পুলিচে মজা লাগিছে মই আগতে একে জাপে তিনিটা পুখুৰী পাৰ হৈ গৈছিলো যেতিয়া মই দৌৰো ৰাজধানী এক্সপ্ৰেছৰ পাত্তা নাপায় ক'ত বুলি ভাবিছ মোক আজি কিন্তু বেলাই খেলা বিয়া পাইছো যাও বল যাও বল उधर भी कौन है यार एक सुनते भाई से आइडिया कितने যাম কি কৰিছা বৰ মনত পৰিছে তোমাৰ মনে পৰা নাই জানো পাতিছে তোমাৰ কথা হৈ মনটো গাৰ্ডেন হৈ পৰিছে তোমাৰ কথা বায়ু পাম লৈ ৰবাচোন তাত কিবা এটা গোটাইছে কি কৰিছ কি কৰিছা তই মই কি কৈছো দেখা নাই নেকি আমাৰ মা এটা আহিছে
Bembo. Sorry. Kari. Tinda bora sa. That is very sweet. That is called chuna pitha. এই তই এইবোৰ বাদ দি বেগৰ কি আছে উলিওৱা তাৰ এইটো কষ্টকে ল ল ঐ এইটোৰে কি হ'ব এইটো স্যাৰ আপোনাৰ বহুত কাম হইবা আমাৰ মানুহ আমি চিনি পাওঁ বহুত কাম হ'ব স্যাৰ ঐ মোক এইবোৰ নালাগে তহঁতৰ তাত আজি যিমান আছে সিমান চব উলিওৱা হে সা আমিনো কে টকা পাম হো তাৰে যি কিটা পাওঁ হো আমাকে বুজুৰে তাতে আমাৰ যি কিজনী খৈনি আছে একূপ চৰা হো 50% যদি কালেকচনৰ নিদিও হো আমাৰ পিঠিও 50% গেলাই দিয়ে তাতে আজি মুজনী হো বেলনাবাৰীয়া যিখনহে পিঠি দুলে ও এ ককা লগ ফৰক মানুহৰ ডাঙৰ টাকা লবা হ'ল এ বিজনেছ একে ইম্পসিবল আ এই তহতে যে কই আছা এই জিএসটি মানে কি হ কৈ দিয়া মানুহ মানে বহুত চুৰ টেকনিক মানে লাজে লাগে তুমি ক'ব পাৰে মানে সৈলেশ্বৰ পকিনখন আৰু এইয়া ঐ তহঁতে সেইবোৰ চব বাদ দে কমিশ্যন দে মাত্ৰ যি আনিছ চব দিয়া দিব এতিয়া দুটা পুলিচ দুনিয়াত আছে কোৱা কোৱা মানুহ এইটোত নহয় কোনো টিকেট খালি চাবা এইটোত নহয় ফুটবল খালি চাবা মানুহ চব দেখিছা ঐ তহঁতে আজিৰ পৰা যিমান পাৰ সিমান চোৰ কৰ চব লুটি মোক খালি কমিশ্যন টেনচন নল'ব ছাৰ টেনচন ঐ বৰ চালা পইচা ল চালা বেগ ল'ব মানুহ এইটোক যে কোনোবা দিনা মই ৰাম বুলি মানুহবোৰ ধৰিছে দুই নম্বৰ গুন্ধাইছে দেখোন কালি কিবা খাইছিলা নেকি তুমি নুধুন্ধাব সেইদিনা যে সত্যাগ যিটোহে ভোজ আছিল যি জ্বলা দিছে আজিকালি চৰকাৰে সকলো জেগাতে ৰাজহুৱা শৌচাগাৰ দিছে চৰকাৰ কথা ক'ব আহিছা নেজানা আজিকালি লোকেল এমেলেবোৰৰ পাইদা চৰকাৰ অনাময় আঁচনি নামত যিখন লেট্ৰিন বনাইছে ধুম 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 ধুবাং দাং কিবা এটা আশা পাইছো কি নহ'লে হে মানুহ এইখিনিতে আমাৰ ফাৰ্ষ্ট ইয়েৰ আৰম্ভ কৰা নাটকখনৰ জমনি কাপোৰ ঘোষণা কৰা ধন্যবাদ